বান্ধৱীসকল মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই এটা খুব ভাল খবৰ লৈ আহিছো। মাইক্ৰসফট ট্ৰান্সলেটত অন্তৰ্ভুক্ত হ'ল অসমীয়া ভাষা দূৰ হ'ব অনুবাদৰ সমস্যা। এতিয়াৰে পৰা ইংৰাজীৰ পৰা অসমীয়ালৈ কোনো লেখা অনুবাদ কৰাটো তেনেই সহজ হৈ পৰিব, কাৰণ মাইক্ৰসফট ট্ৰান্সলেটত সংযুক্ত হ'ল অসমীয়া ভাষাও। এতিয়া মই আপোনালোকক জনাম কেনে ধৰণৰে আপোনালোকে মাইক্ৰসফট ট্ৰান্সলেটৰ এপটো ইউজ কৰিব পাৰে। আপোনালোকে প্লে ষ্টৰত যায় মাইক্ৰসফট ট্ৰান্সলেটৰ এপটো ডাউনলোড কৰিব। মই অলৰেডি ডাউনলোডত লগাই থৈছিলোঁ, তো সেইকাৰণে 64-66% দেখাই আছে। ইয়াতে এনেকুৱা এটা ভইচৰো অপশ্যন আছে, যেনেকৈ আপুনি ইংলিছত এটা ষ্টৰি পঢ়িলে বা ইংলিছত আপুনি যিকোনো পঢ়িলে ভইচৰ পৰাও ৰেকৰ্ডিং হ'ব পাৰে, আৰু আপুনি ইংলিছত লিখিলে হাই হেল্ল' হাউ আৰ ইউ সেইটো আপুনি অনুবাদ হয়। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, যাতে আপোনালোকেও এই ভিডিঅ'টোৰ পৰা লাভ উঠাব পাৰে। এই মাইক্ৰসফট ট্ৰান্সলেটৰ এপটো আমাৰ সকলোৰে বাবে সুবিধা হ'ব, কাৰণ আমি ইমান দিনে বহুত কষ্ট কৰি আছিলোঁ। ধৰক আমি লিখোঁ, আমাৰ অসমীয়া কীবোৰ্ড যদিও আমাৰ মোবাইলত থাকে, আমাৰ তথাপিও বহুত দিগদাৰ হৈছিলে। ধৰক আপুনি লিখোঁতে কেই ধৰণেৰে আহিবনে নাহে, কিন্তু এইটো এপ যেতিয়া আপোনাক মই খুলি দেখাম, আপোনালোকে আচৰিত হ'ব যে ইমান ধুনীয়াকৈ ট্ৰান্সলেট হয়, আৰু আপোনালোকে ক'ব যে এই এপটো আপোনালোকৰ বাবে কিমান সুবিধা হয়। মোৰ খুবেই ভাল লাগিছে, মই খুব আনন্দিত হৈছোঁ, আৰু মাইক্ৰসফটৰ এই পদক্ষেপক আমাৰ সকলোৱে ভাল পাইছে। এইটো এটা বহুত ডাঙৰ পদক্ষেপ মাইক্ৰসফট ইণ্ডিয়াই আমাক দিছে, আৰু আমি সেইটোৰ সুবিধা ল'ব লাগে। আপুনি অ'পেন কৰিলে ইয়াতে আপুনি ইহঁতৰ ষ্টেটমেণ্ট আৰু ছাৰ্ভিচ এগ্ৰিমেণ্টটো এগ্ৰি কৰিব। এগ্ৰি কৰোঁতে আপুনি দেখিলে যে অপশ্যন দেখিছে, ইয়াতে এইটো কীবৰ্ড হয়। এই কীবৰ্ডটো যেই আহিলে আপুনি ইয়াতে ডিটেক্টটোত ইংলিছ কৰি ল'ব। ইংলিছটো বাই ডিফল্ট আছে বুলিয়ে কৈছে, ইয়াতে স্পেনিছ হৈ আছে। আপুনি এছএমএছটো শ্বৰ্টলিষ্ট কৰিলে। এছএমএছটো শ্বৰ্টলিষ্ট কৰাৰ পিছত আপোনাক অপশ্যন দিব। আপুনি ধৰক লিখিলে হেল্ল' হাউ আৰ ইউ, হেৰা কি খবৰ তোমাৰ, কি ধুনীয়াকৈ আহিছে। এতিয়া ধৰক আপুনি এইটো কপি কৰিবলৈ বিচাৰে, তো আপুনি দেখিলে ট্ৰান্সলেশ্যন কপিড আহি গ'ল। তো আপুনি য'তেই কপি কৰিব বিচাৰে আপুনি কৰিব পাৰে। এইটো এটা মই সহজ লিখি দেখালোঁ, আপুনি এনেকৈ ডিফিকাল্টো লিখিব পাৰে। এইটো হৈছে টাইপ কৰি আপুনি কৰিবলৈ পাৰে। আৰু এটা মই দেখাওঁ, ধৰক অডিঅ', আপুনি ধৰক ভইচটো কেনেদৰে এলাউ ট্ৰান্সলেটৰ টু ৰেকৰ্ড অডিঅ', তো আপুনি ইয়াতে এলাউ কৰিব। এইটো ছেফ এপ হয়, চ' আপোনালোকে চিন্তা কৰিব নালাগে। টেপ মাইক টু টক, তো ইয়াতে ইংলিছটো স্পেনিছ হৈ আছে, আপুনি এইটো ইংলিছটো স্পেনিছ হৈ আছে কাৰণে আপুনি এছএমএছটো লৈ লওক। তো ধৰক এটা ষ্টৰি মই আপোনাক ক'বলৈ বিচাৰিছোঁ। মই এখন কিতাপৰ পৰা পঢ়ি শুনাইছোঁ। ইয়াতে মই হোল্ড কৰি প্ৰেছ কৰিছোঁ, যিটো এটা মাইকৰ দৰে অপশ্যন আছে। I am Jim and this is the story of my life. এয়া কি ধুনীয়াকৈ আপুনি দেখিছে, ট্ৰান্সলেট কৰি হৈ গ'ল। মই জিম আৰু এয়া মোৰ জীৱনৰ কাহিনী। আৰু ধৰক আপুনি এইটো কপি কৰিব খোজে, ইয়াত আপুনি স্ক্ৰীনখনত প্ৰেছ কৰিলে হ'ল, ট্ৰান্সলেশ্যন কপিড বুলি আহে। তো মোৰ লাগিছে বন্ধু বান্ধৱীসকল, সঁচাই এইটো এটা খুব সুন্দৰ পদক্ষেপ মাইক্ৰসফট ইণ্ডিয়াই আমালৈ আগবঢ়াইছে, অসমৰ ৰাইজলৈ। আমি সকলোৱে যাতে এই সুবিধাটো ল'ব লাগে, আমি যাতে এপটো ইউজ কৰোঁ, আৰু ক'ব মই কেনেকুৱা লাগিছে। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু যদি আপোনালোকৰ কিবা কুৱেৰি আছে তলৰ কমেণ্ট বক্সত দিব, মই আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিম উত্তৰ দিবলৈ। অশেষ ধন্যবাদ।